everyone. আজি আপোনালোকৰ মাজলৈ কাৰ্টুন আছামিজ চেনেলটোৱে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে কাৰ্টুন আছামিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। আজি এডাল ইমান দেৰিলৈকে শুই আছনে? ঐ ভূত নুঠ নেকি? কেলে আজিতো বাৰ্থডে বুলি কৈছিলি নহয়? তই ইমান দেৰিলৈকে শুই থাকিব লাগেনে? তই বলিয়া নেকি ইমান দেৰিলৈকে শুই থাকিবলৈ? উঠ বুলি কৈছো নে? উঠ। আজি মোৰ বাৰ্থডে, আজি মই ঘৰলৈও যাব লাগিব পিছে আকৌ দেই। মোৰ বাৰ্থডে যিহেতু মোৰ ঘৰৰ পৰা আহিবগৈ লাগিব আকৌ। হা? তই ঘৰলৈ যাবি? তোৰ দেখোন ঘৰলৈ যাবলৈ হ'লে তই আৰু দুটামান ভূতক লৈহে আহিবি পাৰিলে আমাৰ ঘৰলৈ। যাবি দে। হেৰি নহয় মালিক, পিছে কি খুৱাব পিছে আপুনি মোৰ বাৰ্থডে বুলি? পাই তোৰ বাৰ্থডে বুলি মই বেলেগকে একো গোটোৱা নাই। কি আনিব লাগিব তই গোটাই মেলি আনি দিবি আৰু মই তাকে বনাই মেলি খুৱাম আৰু। নাই দেই, আজি মই বেয়া কাম কৰিবলৈ একো নাই। আজি মোৰ বাৰ্থডে যিহেতু মই আজি কাও ঘৰ ছাগলী মাংস একো আনিবলৈ একো নাই দেই। আজি মোৰ মুৰ্গী চুৰ্গী একো এইবোৰ আনিবলৈ নাই লোকৰ ঘৰৰ পৰা। আপুনি পইচাবোৰ আনিব আকৌ। আপুনি পইচাগাল কি গাঁতত পুতি থ'ম বুলি আহিছে নেকি? মই মৰিলে সেইৰ পৰা লৈ যাম নহয় পইচা পাতি, সেইটো কাৰণে পুতি থওঁ আকৌ। ভাল কথা কৈছা আৰু দেই। মানুহে বাৰু মৰিলে বা মোৰ লিখীয়াহে বনিব, মোৰ লিখীয়া একোৱেই নাই এতিয়া। মালিক, আপুনি পিছে তাগৰা খানা খুৱাব লাগিব আকৌ দেই। মই আকৌ তাগৰা খানা নোখুৱাবলৈ হ'লে চাব আকৌ। মই তাগৰা খানা একো খুৱাবলৈ নাই। খোৱালে মই চুজি এইবোৰহে খুৱাম, পায়স চায়স এইবোৰহে বনাই মেলি খুৱাম দেই। একো তাগৰা খানা খুৱাবলৈ নাই। নিজৰ বাৰ্থডে পাতি পাইছ নে আকৌ? তই ভূতৰ পাতিবলৈ আকৌ মোক কিয় পাইছে? তোক মই কেক চেক আনি মেলি এইবোৰ কৰি থাকিলে ধেৰ পইচা খৰচ হ'ব। আপুনি মুঠতে 300মান টকীয়া কেক এটা লৈ আহিব দেই। মই পিছে কেকটো কাটিবলৈ পাব লাগিব আকৌ। হ'ব দে বাৰু, আনি দিম দে। কেকহে আনি দিম দে। তই মোৰ চব কথা শুন যেতিয়া ময়ো কেকটো আনি দিব পাৰিম আৰু দে। তই যিহেতু কেকটো আনিবলৈ ক'লিয়ে, তেতিয়াহ'লে মই টাউনৰ পৰা লৈ আহোঁগৈ বুজিছ। নহ'লে বা পাছত নাপামেই নহয়। তই কাম এটা কৰিবি, এই ভেলুৱাহঁতকে, পেলুকানাহঁতকে, ভেচেলিহঁতকে আৰু ফুচকিনিহঁতকে মাতি থৈ আহিবিগৈ এই বাৰ্থডে বুলি তেতিয়াহ'লে। অ'কে বছ, মই বাৰু মাতি থৈ আহিমগৈ। আজি মোৰ হেপী বাৰ্থডে দেই। হেপী বাৰ্থডে টু মি। মোৰ বংশ পৰিয়ালৰ পৰা পিছে দুটামানক মাতিব লাগিব নে? গৈ আহিবগৈ লাগিব পাই। তহঁতি এইবোৰ ক'ত আছ? কোনো আজি নাই যে, ঘৰত নাই নেকি তহঁতি? নাথাকো, ক'ত থাকিম? আছো উঠিছোহে আজি। তই আজি ৰাতিপুৱা ওলালেহি যে, কি হ'ল? কেলে আজি মোৰ বাৰ্থডে নহয় জানো? মালিকে তহঁতক মাতি পঠিয়াই আহিছে, যাবি দেই। সেই আবেলি সময়তে কেক চেক আনিম বুলি কৈছে। মালিকো কেক আনিবলৈ বুলিয়ে ওলাই গৈছেগৈ। সেইটো কাৰণে তহঁতক মাতিবলৈ আহিছোঁ আকৌ। আজি তোৰ বাৰ্থডে নেকি? মই আকৌ পাহৰি থাকিলোঁ নহয়। হেপী বাৰ্থডে দেই। বাৰু মই আৰু চিংকলৈ যাম বাৰু তোক বাৰ্থডেলৈ। পাছে মাতিব যাব নোৱাৰিব নহয়, ঘৰখন কেনেকৈ এৰি থৈ যাব আৰু তাতে আবেলি সময়। বেলেগ ভূত গুচি আহিব পাৰে নহয় গছজোপালৈ। সেইটো কাৰণেও আমি দুটা বাৰু যাম, দুটামানক আকৌ ইয়াত ৰখীয়া দি থৈ যাব লাগিব নহয়। থেংক ইউ দেই। হেৰি নহয়, মোলৈ পিছে কিবা এটা লৈ আহিবি আকৌ, সুদা হাতে নাহিবি আকৌ বাৰ্থডে খাবলৈ। ভূত, হেপী বাৰ্থডে দেই। আৰে চিংকি, তোৰ এসোপা মনত আছিলে নেকি মোৰ বাৰ্থডে বুলি? আকৌ তোৰ বাৰ্থডে আৰু মই পাহৰিমনে বাৰু? এতিয়া হৈহে গ'ল আৰু তহঁতৰ প্ৰেম প্ৰীতি দেখাই থাকিবলৈ। লাগি থাকা। মই পিছে ধেৰ কাম আছে দেই, মই তহঁতৰ লগত লাগি থাকিলে নহয়। ভূত, মই যাওঁ দেই, তহঁতি কথা পাতি থাক। যাম বাৰু, আমি দুইটাই যাম বাৰু। ই কিন্তু কথা এটা কয় আকৌ দেই। তোমাৰ বাৰ্থডে কি মালিকে পাতিছে নেকি? আকৌ বহুত ডাঙৰকৈ পাতিছে, কেক চেক চব আনিব হেনো। সেইটো কাৰণেহে মই তোমালোকক মাতিবলৈ আহিছিলোঁ, যাবা আকৌ। তেতিয়াহ'লে আজি বৰ ধুনীয়া বস্তু পাবা নহয় আৰু তুমি। চবে গিফ্টবোৰ দিবই। এই ভেলুৱাহঁতৰ আৰু পেনখোলাহঁতৰ ভেচেলিহঁতকহে মাতিম। কি দিয়ে বা মই নাজানো নহয়। বছে কৈছে চোলা তোলা এনেকুৱা দিম বুলি। তই আকৌ ধুনীয়াজনী হৈ পেলাই আহিবি আকৌ, চেডেলি ভেডেলি হৈ পেলাই নাহিবি আকৌ। মোৰ গাৰ্লফ্ৰেণ্ড বুলি একদম পুৰা চবকে চিনাকি কৰাই দিব লাগিব আকৌ। একদম ধুনীয়া টিপটপ হৈ আহিবি আকৌ। তই টেনচনে নলবি, একদম মই নতুন কাপোৰ এযোৰ লৈ থৈছোঁ, সেইযোৰকে পিন্ধি যাব লাগিব। একদম টিপটপ হৈ আহিবি তই। মই একদম ধুনীয়াজনী হৈ যাম, তই একদম দেখি বলিয়া হৈ যাবি। হ'ব, মই বলিয়া হ'ব নালাগে, মই নৰ্মেল হৈ থাকিব পাৰিলে হ'ব।
মায়ে এইটো আকৌ কি কথা কলি হেৰি নহয় তাৰপিছত যাগে যা বছ আকৌ তোক ঘৰত নাপাবলৈ আহলে চিঞৰ বাখৰ লগাব কেনি গলি বুলি তই এতিয়া ঘৰলৈ চাগে যা যাওঁ আকৌ ইহঁতকেইটাকো মাতিবলৈ আছে নহয় একেলগতেই পাম চাগে আজি স্কুল বন্ধ নহয় সিহঁতৰ একেলগতে আছে চাগে যা নাজানো নুবুজো কিনো এয়া ভাল লগা নে ভাল পোৱা ভাল লগা নে ভাল পোৱা নাজানো নুবুজো কিনো এয়া ভাল লগা নে ভাল পোৱা ভাল লগা নে ভাল পোৱা জেতুকা পাতৰ দৰে ভুলুৱা উঠৰে হাঁহি মেটেকা ফুলৰে দৰে বেলিয়া দুখৰে জুতি যাওঁ গান গাই থাকি গৈ থাকিলে বহুত দেৰি হ'ব মালিকে পাবহি সোনকালে যাওঁ দেই সোনকালে কাম চামবোৰ কৰিলে চিংকি ভূত আজি ভূতৰ জন্মদিন সোনকালে নাযাবলৈ হ'লে ভূতে থবহে আকৌ সোনকালে যাব লাগিব আকৌ দেই সিহঁতৰ হ'লে হ'ব মই বাৰু কাম কৰি হৈয়ে যাব ভাইটি দোকানত ডাঙৰ মানুহ নাই নেকি মাতাচোন মই কেক এটা নিবলৈ আছিলে ময়ে আছো কওকচোন আৰু আপোনাক মোতকৈও ডাঙৰ মানুহ লাগে নে দোকানত মোৰ লিখা ইমান ডাঙৰ মানুহটো আপুনি দেখা নাই নেকি আৰু যে মানুহ বিচাৰি ফুৰিছে তুমি গোটেইটো গব্বৰ সিঙৰ দৰে হৈ আছা একদম চানগ্লাছ পিন্ধি ইমান ষ্টাইলিছ কৰি আছা দোকানত আৰু মই ভাবিছো চাগে তুমি গ্ৰাহক নে কি মইনো কেনেকে জানো আকৌ তুমি যে দোকানী আকৌ হেৰি নহয় মোক হেৰি দিয়াচোন তুমি কেক এটা দিয়াচোন 300 টকীয়া দোকানত 300 টকীয়া কেক নাই দেই আপুনি চব কেক পাই যাব চকলেট ভেনিলা 2 kg 2 পাউণ্ডৰ কেক তাৰ পাছত মেৰিজ কেক এনিভাৰ্চাৰী কেক কাপুল কেক কি কেক লাগিব আপুনি সেইটো কওকচোন ইমানবোৰ কেক আছেনে আমাৰ ইয়াত 1 লাখ টকালৈকে কেক আছে আপোনাক এতিয়া কোনটো দিম সেইটো কওক হ'ব পাই মোক 1 লাখ টকীয়া কেক নালাগে দিয়া হেৰি মোক 300 টকীয়া কেক এটা দিলেই হ'ব হেৰি 300 টকীয়া কেক এটাকে দি দিয়া আমাৰ ইয়াত 300 টকীয়া কেক নাই নহয় একদম 400 টকাৰ পৰাহে ষ্টাৰ্টিং হৈছে আপুনি 400 টকীয়াটোকে লৈ যাওক 400 টকীয়াহে নি ৰাম ভূতৰ কাৰণে ইমান গাল খৰচ কৰিম নে দি দিয়া 400 টকীয়াটোকে দি দিয়া আৰু তাৰ ওপৰতে লিখি দিবা হেপী বাৰ্থডে ভূত আপুনিয়ে নেকি ভূত পোহা মানুহটো এই যে সিদিনা নিউজত যে ওলাইছিলে ভূত পুহিছে বুলি ময়ে মোৰ ঘৰ আজি তাৰ বাৰ্থডে আকৌ বিগ ফেন ছাৰ দে আপোনাৰ বিগ ফেন আপোনাৰ ঘৰত চাগে বস্তুৰ অভাৱে নাই ভূতেতো চব আনিয়ে দিয়ে আমাৰ ইয়াৰ পৰা কেক এটা লৈ যাবলৈকে পঠিয়াই দিব পাৰিলেহেঁতেনচোন মোৰ ঘৰত ভূতেহে চব বস্তু আনি দিয়ে সেইকাৰণে এতিয়া তোৰ দোকানৰ পৰা নিবলৈ আহিছো কেকটো যা কেক আনগে যা 1 মিনিটত লৈ আহিছোগে 1 ঘণ্টাৰ পাছত পাই যাব এইটোকো কি কথা কৰিব ভেলুৱা বল ভালকে খেলিবি আৰু বলটো যে নুফুটাবি আকৌ দেই এইটো নতুন বল আকৌ আনি দিছে আকৌ যোৱা ভাগৰটো ফটাই দিলি পইচা পাতিও নিদিলি আকৌ এইটো আকৌ চাবি আকৌ ফুটাবলৈ হ'লে মই ফুটাইছিলো নেকি তইহে জোৰছে মাৰি দিছিলি যোৱাবাৰ সেইটো কাৰণে ফুটিলে হ'ব মই লাহেকে মাৰিবি আকৌ খালি বঢ়িয়া খেলিছ কিন্তু দেই বঢ়িয়া তহঁতি এপাই ফুটবল খেলি আছ নেকি ভূত দুপৰীয়াখন আজি ওলাই আহিছে যে কি হলো কেলে আজি ভূতৰ বাৰ্থডে নহয় জানো ভূত হেপী বাৰ্থডে দেই অথনি খুৰা আহিছিলে আকৌ আমাৰ ঘৰলৈ তোৰ কাৰণে বাৰ্থডে কিবা কিবি বস্তু আনিবলৈ কৈছিলে মই তেতিয়া গম পালো তোৰ বাৰ্থডে নেকি আজি হেপী বাৰ্থডে দেই আজি পিছে খাচী মাংস খুৱাবি নে তই পিছে আনি দিলি নে খুৰাক মই বেয়া কাম একো নকৰো নহয় আজি বাৰ্থডে দিনাখন মোক যে লোকৰ ঘৰত চুৰ কৰিবলৈ যে নপঠিয়াবি তহঁতি আকৌ দেই খুৱে বছে একদম পুৰা কেক চেক আনিবলৈ বুলি টাউনলৈ গৈছে তহঁত দেউতাও যাবি আবেলি সময়ত সেই বৰ্তাই মাতি পঠিয়াইছে একদম কেক চেক এনেকৈ কাটিব হেনো দেই তোৰ বাৰ্থডে আমি নোযোৱাকৈ থাকিম নে ভেলুৱাই পেন খোলাই একদম কনফাৰ্ম যামেই আৰু পাৰিলে দুটামানক লৈহে যাম দে খুদা হাতে নাহিবি আকৌ একদম পুৰা ডাঙৰ গিফ্ট লৈ আহিবি আকৌ মোৰ ওচৰলৈ আকৌ হাবা তোমালে একদম বস্তু লৈ যাম মই এতিয়া আহিছো তহঁতে একদম বিন্দাস খেলি থাক আমাৰে বাৰ্থডে নাপাতে খুৰাই একদম ভূতৰো বাৰ্থডে পাতিছে দেখিছনে ভূতৰহে ভাল আৰু ভূতৰো বাৰ্থডে পাতিছে আমাৰহে বাৰ্থডে চাৰ্থডে একোটা নাপাতে বল অকণমান খেলি পেলাই আকৌ বাৰ্থডেলৈ যাবই হ'ব লাগিলে সোনকালে খেলি মেলি গা পা ধুই মেলি পেটটো খালী কৰি গ'লেহে হ'ব বাৰ্থডেলৈ একদম চালিয়া লাগিছে আজিতো ভূত ফিদা হৈ যাব একদম ডেকৰেশ্যন দেখি
বছ আপুনি উপায় পালে ৰাম এসোপা আকৌ বেলুন চেলুন কোনে আহিলে আকৌ ঐ ভূত মই আহিছো আকৌ কোনে আহিবনো তোৰ কেনেকুৱা লাগিছে পিছে এইটো ডেক'ৰেশ্যন একদম চালিয়া লাগছে নে ৰে মালিক মস্তি লাগছে আৰু ৰাম কেকটো চাচোন কেণ্ডেল চেণ্ডেল চোন চব লগাইছো কাপ কেকো আনিছে ৱাও কেকটো দেখো একদম পুৰা চকলেট দেখোন একদম চকলেট কালাৰ 10,000 লৈছে তই গম পা নে 300 টকীয়া কেক নহয় এইটো 10,000 টকীয়া মই তোৰ কাৰণে কিমান খৰচ কৰিছো তই দেখিছ নহয় আপোনাৰ এই উস্তাদিটো ফাঁকিবাজবোৰ মোহনা ডাইলগ দি থাকিব নালাগে ফাঁকিবাজ একদম ফেণ্টাষ্টিক কেক লৈ আহিছে মুঠতে আৰু এই 300 তই আনিম বুলি ভাবিছিলো সেইটো দাম শুনি আৰু আনিব নোৱাৰিলো আৰু হ'ব মালিক মোৰ কাৰণে সৰুটোৱে হৈ যাব এইটো একদম ফেণ্টাষ্টিক লাগিছে মালিক মোলে পিছে আপুনি মোৰ বাৰ্থডে কাপোৰ আনিলে নে নাই না পিছে মই আকৌ মোৰ গাৰ্লফ্ৰেণ্ডক কৈ থৈ আহিছোঁ আজি মালিকে মোলে বাৰ্থডে কাপোৰ আনিব বুলি তই তোৰ গাৰ্লফ্ৰেণ্ডকো বাৰ্থডেলৈ মাতিলিগে ৰাম ৰাম মই তোলে বাৰ্থডে কাপোৰ অনা নাই নহয় তোৰ আকৌ বাৰ্থডে কাপোৰ কেলে এইটো আছেচোন বগা সাজে পিনে কিবা ভূতে নহ'ব বাৰ্থডে দিনাখন মই সেইযোৰ এইযোৰ ড্ৰেছ পিন্ধিম নেকি কিবা আকৌ ন তইচোন এইযোৰ ড্ৰেছ পিন্ধিয়ে আমাৰ ঘৰলৈ আহিছিলি আকৌ তোক কিয় ড্ৰেছ লাগে তোৰ কাৰণেচোন ডেক'ৰেশ্যন একদম ফেণ্টাষ্টিক কৰিছেচোন খুৰাই একদম তহঁতৰ ভাল লাগিছে ন তহঁতৰ বাৰ্থডে তেনেকুৱা চাগে ডেক'ৰেশ্যনে নকৰে মোৰ কাৰণে খুৰাই দেখিছ কিমানখিনি ডেক'ৰেশ্যন কৰিছে আৰু চাৰিয়া এইটো কেকটো চা কি চকলেট কালাৰৰ কেক আনিছে একদম তহঁতকেইটা সপাই পালিহি সেই কেক চেক তেতিয়াহ'লে কাটিব লাগিব তহঁতি বলিন নোহোৱাকৈ তহঁতি বাৰ্থডে পাতিবলৈ আহিছ যে তহঁতৰ এটাও বাৰ্থডে মোৰ অবিহনে নহয় আৰু আজি মোকে নামাতিলি তই বলিনক নামাতিলি নেকি পাহৰিয়ে থাকিলোঁ নহয় বলিন তোক নমতাকে হ'বনে বাৰু এই আমাৰ ভূত গৈছিলে ন তহঁতৰ ঘৰত মানুহ নাপালে কোনো ওলাই নাহিলে ই ভাবিলে হপাই তই নাই সেইটো কাৰণে গুচি আহিলে আমাৰ ঘৰলৈ গৈছিলি নেকি ভূত মই আকৌ গমেই নাপাওঁ নহয় মই পিছে আজি টিভি চাই আছিলোঁ সেইটো কাৰণে চাগে গম নাপালোঁ মতা গৈছিলোঁ এই ভূতৰ আগতে গৈছিলোঁ আকৌ নেদেখিলে আকৌ আপুনি সেইটো কাৰণে মাতি থাকোঁতে তেওঁ তেতিয়াহ'লে কেক কাট বহুত সোনকালে কাট কেক পিচটো খাই পেলাই একদম পুৰা তাগৰা খানা খাই যাওঁ ভূত তোৰ গাৰ্লফ্ৰেণ্ড আহি গ'ল তহঁতি পৰা আহিলি আমাৰ এজনীচোন একেবাৰে পৰিজনী লিখাকে হৈ আহিছে তাইহে যেন বাৰ্থডে মইটোতো পৰিয়ে হয় আমাৰ ভূত পৰি তহঁতে গমেই নাপা ধুনীয়া লাগিছে হয় নাই মেকআপটো মানে মই কৰি দিছোঁ মোৰ ভূত লগাই নাই একদম মানুহৰ আগতেহে লাগিছে একদম পুৰা এইটো ড্ৰেছটোনো ক'ত পালি তই ফটাকানি জীয়েকৰ ঘৰৰ তেহেঁতৰ ঘৰৰ পৰা ধাৰলৈ আনিছোঁ একদম মজাকে আহিছে কিন্তু দেই বৰ ধুনীয়া লাগিছে কিন্তু দেই থেংক ইউ দেই হ'ব কেক কাটিলি নে পিছে নাই কটা তহঁতলৈকে ৰখি আছিলোঁ আমি কেকটো কাটি লওঁ ভূতৰ গাৰ্লফ্ৰেণ্ডজনী চা নাই একদম পুৰা পৰি গোটেই চা দেখিবলৈ ভূত যেন লগাই নাই ডিঙিত ওলমাই লগে যা ভাল পাবি একদম পুৰা ভূতে আৰু ভেলুৱাই একদম মজা লাগিব কিন্তু দেই তহঁতে বিয়া খাই ভূতে শুনিবলৈ হ'লে তোক দিবহি দেই বাৰ্থডে খুৱাইকে মুখেৰে উলিয়াই দিব কিন্তু ভূত কেকটো কাটি ল'বি পিছে মালিক মাংস চাংস একো বনোৱা নাই নেকি একো গোন্ধ চোন্ধ পোৱা নাই যে নে মছলা চছলা একোৱে নিদিলে মাংসত খানা একদম পুৰা আনি মেলি থৈ দিয়া আছে বনাবলৈকে মানুহ নাই তহঁতকে লগাম বুলি ভাবিছিলোঁ আজি বোলো এহেঁতবোৰ আহি লওক তাৰপাছতহে খানা বনাম তেতিয়াহ'লে সোনকালে কৰক আমি ঘৰত ভাত চাত একোৱে নাখালোঁ নহয় আপুনি ভূতৰ বাৰ্থডে ডাঙৰকৈ পাতিছে বুলি গম পোৱাত সোনকালে কৰিব খালি আকৌ দেই বৰ ভোক লাগিছে নহ'লে বা আকৌ আমি কেতিয়া নহ'লে খাই পেলামগৈ আকৌ মালিক তেতিয়াহ'লে মই কেকটো কাটিয়ে দিওঁ আৰু ভূত তই একেবাৰে টেবুলৰ ওপৰতে উঠিলেগৈ যে কেক তলৰ পৰাহে কাটে বলিনকা এইটো ভূতৰ ষ্টাইল ভূতে সদায় ওপৰৰ পৰাই কাটে টেবুলৰ ওপৰত বহিহে কাটে মোৰ অপেচৰীজনী মোৰ ওচৰতে ৰখি পেলাই কেক কাটিবা নাই মই নাযাওঁ মই এইখিনি পাই কাটিম দেই তুমি নহ'লে বা মোৰ ড্ৰেছটো বেয়াই কৰি দিবা ইমান ধুনীয়া ড্ৰেছ পিন্ধি আছোঁ কেক লগাই দিবা নাই তুমি কাটা হেপী বাৰ্থডে টু ইউ ভূত হেপী বাৰ্থডে টু ইউ ভূত থেংক ইউ দেই আৰু 100 বছৰমান জীয়াই থাক একদম ভূত পুৰা জীয়াই থাক
পাহৰিছ ভূতহে আকৌ অলৰেডি মৰিলি আকৌ মই পাহৰি গৈছোঁ 100 বছৰমান আৰু এনেকৈ থাকা আৰু দেই বলিন্দা আমি মাংসত ধুংগে ব'লা এতিয়া কেক খালো মেলিলো যেতিয়া আৰু ব'ল আমি এতিয়া মাংসহে কাটাত লাগে আৰু ব'ল মাংস একদম তাগৰা মাংস কাটি দিওঁ ৰংগে ব'ল নহ'লে ভাই ভূতে শেষে কৰি পেলাবগে ব'ল মোৰ পিছে জন্মদিনটো আজি কেক চেক কাটি মেলি এনেকৈ পাতিলোঁ কিন্তু দেই আপোনালোকে বা আপোনালোকৰ জন্মদিনবোৰ বাৰু পাতেনে আমাক পিছে জনাবলৈ নাপাহৰিব দেই আজিৰ পিছে ভিডিঅ'টো ইমানেই আছিল দেই আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে মানে মোৰ জন্মদিনটো চাই যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই ধন্যবাদ আপোনালোকে আমাৰ অন্য এটা ভিডিঅ' চাওক আৰু আমি এতিয়া মাংস ভাত খাবলৈ যাওঁ দেই মোৰ জন্মদিনৰ